এজনী মোৰ ভাগিন হয় এজনী হ'ল পিপং এজনী হৈ গ'ল ফুচুকি আৰু এইটো হৈ গ'ল আমাৰ মেইন শনি আৰু এইটো গুটলুক আৰু এজনী বাই মা হয় মা পিছফালে ঘূৰি আছে আজি বতৰটো বৰষুণ দি আছে আমি খেলালি খেলিছোঁ পোৱালীকেইটাৰ লগত আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই জনাব এই খেলটো আমি ইয়াত হেতালি বুলি কওঁ আৰু আপোনালোকৰ ফালে কি খেল হাৰিলে এইটো যুঁজিলে হাৰিলে লৈ যাম এতিয়া ঘৰলৈ ইয়াক মায়ে মাতিছে আৰু ইয়াক মাকে এইটো ইয়াত টোপোলা কাপোৰ কানি কিবা কিবি দি পঠাইছে এইটো টোপোলা কাপোৰ চাপোৰ চব দি পঠাইছে সি আমাৰ ঘৰত থাকিবৰ কাৰণে ইয়াক লৈ গৈছোঁ বেছি দূৰ নহয় মোৰ বাৰ ঘৰত সোনকালে আহিছোঁ আৰু গোটেইখিনি হেতালি খেলা মানুহ চবক বাই দিছোঁ ধুম বাই দি আৰু এজনী ভাগিনৰ বহুত লাজ কৰিছে তাই কম লাজ কৰে বাইদেউ ষ্টাৰ্ট হৈ গ'ল আমি এতিয়া ক'লৈ গৈ আছোঁ এনাই ঘৰ কৈ দিয়া মই আছোঁ এতিয়া আমাৰ গাঁৱৰ বৰদুৱাম তিনিআলি মানে বৰদুৱামলৈ যোৱা ৰাস্তাটো যিটো সুন্দৰ বনাইছে আপোনালোকক এবাৰ বৰদুৱামলৈ যোৱা আমাৰ গাঁওখনৰ যিহেতু মোৰ চেনেলটোৰ নাম গাঁও অঞ্চল তো মই যিমান পাৰোঁ গাঁৱৰ বিষয়ে দেখাওঁ আৰু এইখন মোৰ ওচৰৰে গাঁও হয় বৰদুৱাম আৰু একবাৰ চাই লওক যে কিমান ধুনীয়া এইডোখৰত মানে ব্লক শ্লক পাৰি দিছে ৰাস্তাটো আৰু ঠাইটো কিমান ধুনীয়া কৰি দিছে আৰু আপোনালোকক মই দেখাই দিছোঁ সেইবোৰ আৰু মোৰ বাই ঘৰ আছিলে সেইফালে মানে সেইটো ৰাস্তা আমি পোৱালিটোক লৈ আহিলোঁ ঘুটলুক এতিয়া ইয়াক আমি ঘৰত ঘুটলুক বুলি মাতোঁ কিন্তু ইয়াৰ নামটো হৈ গ'ল অৰিজিনেল অংশুমান বুঢ়াগোহাঁই আৰু আমাৰ ঘৰৰ কিনাৰেদি চেঁচা নদীখনেই গৈছে এইবোৰ চব যিবোৰ বস্তাৰ দৰে পাৰি দিছে এইবোৰ চব মথাৰিৰ কাৰণে যাতে ৰাস্তাটো খহি পৰি নাযায় বানপানী হ'লে যাতে পৰি নাযায় খহি কেনে সেইকাৰণে এইটো এটা আৰু ইয়াত বহি কেনে বহুত ভাল লাগে আমি গধূলি হ'লে পিছবেলা যেনেকৈ টাউনত মানুহবোৰে পাৰ্কত যায় বা ফুৰিবৰ কাৰণে পাৰ্কত যায় কিন্তু আমাৰ এইফালে মানে এই বস্তাখিনিত বহি কেনে গধূলি মানে ল'ৰাবোৰে কথা পাতে মানে বতাহ বুলি আছে আৰু এইখন এখন যি দেখিছে এখন ঢেঁকীজাল
আজি ঢেকীজালখন মানুহ এতিয়া মাৰি থকা নাই, কিন্তু ঢেকীজালত ধুনীয়া মাছ উঠে। আৰু চেঁচা নদী মাছৰ কথা আপোনালোক ক'ব নালাগে, জানেই নিজে। আৰু এতিয়া যাওঁ, আমি দলং উঠিলোঁ।